ভাল লাগিছে তেখেতসকলে তেনেধৰণে জীৱনটো কটাইছে আৰু কঠোৰ পৰিশ্ৰম কৰি নিজৰ পৰিয়ালটো পোহপাল দিছে আৰু সকলো আনন্দিত তেখেতসকলে মোক যাদৱ ডাঙৰীয়াই ক'লে এতিয়া এখেতো কৈছে যে আমি কষ্ট কৰি পেলাই জীৱন নিৰ্বাহ কৰোঁ আৰু আমি খুব আনন্দত থাকোঁ মানে দেখিছেনে কিমান উৎফুল্লিত হৈ কথাখিনি কৈছে গতিকে তেখেতসকলৰ জীৱনৰ কিছুমান অভিজ্ঞতা জানিবৰ কাৰণে মই আহি গ'লোঁ আগতে আমি ছাত্ৰ অৱস্থাটো এনেধৰণে ঠেলাৱালাৰ সৈতে কথা বতৰা পাতিছিলোঁ আছে ইয়াতে মানে पूरी खावा पाए ना पूरी और हरी होटल है ना आलू भाजी और पूरी मिलता है ना होटल का नाम क्या है मिठाई मान ये खूब मिठा और स्वाद और खाबले সেইবিলাক কথা আছে স্কুল আৰু কলেজত পঢ়ি থাকোঁতে আমি খোজকাঢ়ি আহোঁ নালিয়াপুলৰ পৰা একদম গেম বজাৰ হৈ ইয়ালৈকে আহোঁ বেছি পইচা নলয় তেতিয়া 50 পইচা লয় খুব ভাল লাগিছে খাই পেলাই স্যার পূজাৰ বতৰ নিশ্চয় আপুনি ডিব্ৰুগড়তে থাকিব কেনেদৰে ডিব্ৰুগড় তিনিচুকীয়া জাগৰণলৈ যোৱাৰ পৰিকল্পনা আছে বিভিন্ন ইয়াত সম্প্ৰদায় লোকে অত্যন্ত ভক্তিভাৱেৰে মা দুৰ্গাৰ চৰণত মূৰ দুৱাই আশীৰ্বাদ বিচাৰে গতিকে সকলোৰে ওচৰত যোৱাটোতো সম্ভৱ নহ'ব হাজাৰতকৈ অধিক পূজা এবাৰ আয়োজন হৈছে কিন্তু তাৰে কেইখনমানত যাম আৰু ৰাইজক সেৱা জনাবৰ কাৰণে পৰিৱেশ কেনেকুৱা পাইছে এবাৰ খুব ভাল পূজাতটো মই দেখিছোঁ মানুহৰ ফেষ্টিভ মুডটো অত্যন্ত উৎসাহজনক আৰু যাকে লগ পাইছোঁ সকলোৱে অত্যন্ত আন্তৰিকতাৰে এই উৎসৱটো সফল কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে হয় নিশ্চিতভাৱে ভাল কাম কৰাৰ বাবে আজি হাৰিয়ানাৰ দিয়া কৈ বাদ নাই ভাল কাম কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি ভাল কাম কৰাৰ বাবে আজি হাৰিয়ানাৰ জনতাই ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে আৰু জম্মু কাশ্মীৰো তেনেধৰণে আঁকোৱালি লৈছে গতিকে মোদী ডাঙৰীয়াৰ নেতৃত্বত যিমান ভাল কাম হৈছে আজি জনসাধাৰণে ইয়াক স্বীকৃতি দিছে নিচা মুক্তি হওক প্ৰতিজন ব্যক্তি নিচা মুক্ত হওক প্ৰতিখন সমাজ নিচা মুক্ত হওক প্ৰতিখন জিলা নিচা মুক্ত হওক আমাৰ ৰাজ্য অসম নিচা মুক্ত হওক আমাৰ সমগ্ৰ ভাৰতবৰ্ষ নিচাৰ বিৰুদ্ধে এজন নিচাসক্ত যুৱকৰ সংগ্ৰাম চৰম পৰ্যায়ত নিচা কৰা এজন যুৱকে কাৰ্বি আংলং জিলা বোকাজানত আৰম্ভ কৰিলে নিচা মুক্তি কেন্দ্ৰ ৰিট্ৰাইভেল ফাউণ্ডেশ্যনৰ নামেৰে আৰম্ভ কৰা এই নিচা মুক্তিৰ কেন্দ্ৰটোত থাকিব অভিজ্ঞ চিকিৎসক আৰু পৰামৰ্শদাতা অধিক জানিবৰ বাবে 9387354903 8011693152 নম্বৰত যোগাযোগ কৰক।